নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছো আজিৰ ভিডিঅ'টো হৈছে যে আমি নতুনকৈ আকৌ এটা ফাৰ্ম খুলি আছো তাৰে ভিডিঅ' এটা বনালো আপোনালোকক দেখুৱাও বুলি সো দেৰি নকৰি পেলাই পটককে বলক জেগাত এইটোৱে হৈছে আমাৰ ফাৰ্ম দেখিবলৈ পাইছে যে মাজত গাত খান্দি পেলাই চাৰিওপিনে মাটিবোৰ উঠাই দিয়া হৈছে যাতে বাৰিষা সিজনত পানী ৰৈ যায় মাছ এৰিব পাৰো যাতে আৰু দেখিবলৈ পাইছে যে আমি চাৰিওপিনে বাউণ্ডাৰী দি দিছো ইটো সাইডত টিং পাতেৰে বেৰ লগাইছো আৰু আগৰ ভিডিঅ'বোৰত দেখিছিলে যে আমি হাঁহৰ ফাৰ্ম খুলিছিলো হাঁহৰ ফাৰ্মত অকমান লছ হৈ গল কাৰণ হাঁহৰ বহু খাদ্য লাগে হিয়তক খুৱাই আমি জুৰুলা হৈ গৈছিল আৰু বেমাৰো হৈছিল বেমাৰত বহু কেইটা হাঁহ মৰিলে সেই কাৰণে অকমান লছ হৈ গল এতিয়া ভাবিলো গাহৰি ফাৰ্ম কৰি চাও একচুয়ালি ইয়াতে অকল গাহৰি নহয় মাছ এৰিম আৰু লোকেল মুৰ্গীও ৰাখিম বুলি ভাবিছো চাও এইবোৰ কৰি কিমান সাকসেস হ'ব পাৰো আৰু এতিয়ালৈকে আমাৰ ফাৰ্মৰ কাম কমপ্লিট হোৱা নাই আৰু অকমান বাকি আছে আৰু আমি ভাবিছো চাৰিওপিনে গছ ৰুই দিম বুলি যাতে অকমান ছাঁ পৰে আৰু আমিও বহি পেলাই অকমান অক্সিজেন ল'ব পাৰো যাতে আৰু এইবোৰ কৰি পেলাই যদি আমি ভাল ৰিজাল্ট পাও তেতিয়া হলে ফিউচাৰলৈ এইটোৱে কন্টিনিউ ৰাখিম আৰু এইটো দেখিছে আমাৰ গাহৰি ঘৰ বৰ্তমান 3টা ৰুম বনালো পিছলৈ আৰু বহাই যাম আৰু ফাৰ্স্ট টাইম আমি 10টা গাহৰি পোৱালি ৰাখিম তাৰ পিছত লাহে লাহে বহাই থাকিম আৰু আমি এইবোৰ কৰি পেলাই কিমান সাকসেস হলো আৰু এইবোৰৰ কেনেকৈ পালন কৰি আছো গোটেই ডিটেইলছ পাবলৈ হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু পাৰিলে ভিডিঅ'টো মৰমতে এটা লাইক মাৰি দিব সো আজিৰ কাৰণে অলবিদা